সভাৰ আজি সোৱাগ তোলা অনুষ্ঠান আৰম্ভ হৈছে। অসম সাহিত্য সভাৰ 1917 চনত জন্ম লাভ কৰা এই ঐতিহ্যৰে ভৰণ শিৱসাগৰ জিলাত শিৱসাগৰ জিলা সাহিত্য সভা আৰু বীৰ লাচিত বৰফুকন মহাবিদ্যালয় এই সকলোৰে সহযোগত আজি এই যিটো আমাৰ নান্দী, এই নান্দীটো আৰম্ভ হৈছে। নান্দী মানে হ'ল নন্দতী দেৱতা জয়সাং তস্মাৎ নান্দীতি সংগীতা, যি অনুষ্ঠানেৰে দেৱতাসকলকো আনন্দিত কৰে, তেনেকুৱা এটা অনুষ্ঠান আজি আমি ইয়াত আৰম্ভ কৰিছোঁ। এইটো দ্বিতীয় অনুষ্ঠান। প্ৰথমটো চৰাইদেউত হৈ গ'ল, ইয়াৰ পিছতে গোলাঘাটত হ'ব আৰু শেষৰটো হ'ব যোৰহাটত। মূল কাৰ্যসূচী তাত আৰম্ভ হ'ব আৰু তাৰে মাংগলিক অনুষ্ঠান হিচাপে এইটো আমি গ্ৰহণ কৰিছোঁ এই জন্মস্থানৰ পৰা। অসম সাহিত্য সভাৰ কাৰণে পবিত্ৰ তীৰ্থস্থানস্বৰূপ চন্দ্ৰকান্ত সন্দিকৈ ভৱন আৰু কেইটামান দিনৰ পিছতে শতবৰ্ষত ভৰি থ'ব। চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসম সাহিত্য সভাৰ প্ৰতিগৰাকী কৰ্মীৰ কাৰণে, প্ৰতিগৰাকী সতীৰ্থৰ কাৰণে অতি পবিত্ৰ ভূমি। এই ভৱন আজিৰ পৰা 100 বছৰ পূৰ্বে নিৰ্মাণ কৰিছিল ৰাধাকান্ত বৰুৱাই। আমি আজিৰ এই দিনটোত ৰাধাকান্ত সন্দিকৈ বনোৱা সেই ভৱন 100 বছৰ হোৱা উপলক্ষে আমি আজি ইয়াত আয়োজন কৰিছোঁ সোৱাগ তোলা অনুষ্ঠান। প্ৰথমটো অনুষ্ঠান চৰাইদেউত হৈ গৈছে, আজি শিৱসাগৰত অনুষ্ঠিত হৈছে। কাৰণ শিৱসাগৰ অসম সাহিত্য সভাৰ জন্মভূমি। এই শিৱসাগৰৰ মাটিৰ পৰাই পদ্মনাথ গোহাঁই বৰুৱাদেউ, শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ পতাকা প্ৰথম উত্তোলন কৰিছিল। আজি আমি এই দিনটোত আমি প্ৰতিগৰাকী প্ৰাক্তন সভাপতিক স্মৰণ কৰিছোঁ আৰু চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ নিৰ্মাণৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক আমি শ্ৰদ্ধা জনাইছোঁ। আজি এই সময়খিনি আমাৰ কাৰণে আচলতে সংকল্প লোৱাৰ দিন। কাৰণ অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনে 100 বছৰত ভৰি থৈছে। এই 100টা বছৰত নানা গৌৰৱময় ইতিহাস আমি দেখিছোঁ। এই সময়খিনিত বহু উত্থান পতন আমি দেখা পাইছোঁ। আমি আহি থকা দিনত যাতে অসম সাহিত্য সভাৰ ধ্বজা অসমৰ জাতীয় জীৱনৰ উৎকৰ্ষৰ কাৰণে উত্তোলন কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে সংকল্প ল'ব লাগিব। আমি চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পবিত্ৰ মৰ্যাদা যাতে আমি সকলোৱে ৰক্ষা কৰিব পাৰোঁ, অসম সাহিত্য সভাৰ প্ৰতিজন বিষয়ববী আৰু কৰ্মীয়ে যাতে জাতীয় জীৱনৰ উৎকৰ্ষৰ কাৰণে আমি নিষ্ঠাৰে সততাৰে সেৱা কৰিব পাৰোঁ, ভাষাৰ বিকাশ সংৰক্ষণ সংবৰ্ধনৰ কাৰণে আমি যাতে সকলোৱে নিজৰ নিজৰ সাধ্য অনুসৰি আমি কাম কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ। আৰু পুনৰবাৰ অসম সাহিত্য সভাৰ প্ৰতিগৰাকী পৰলোকক আমি বিষয়ববীয়াক আমি শ্ৰদ্ধা তৰ্পণ কৰিছোঁ আৰু আমাৰ সকলো সতীৰ্থকে আমি আমাৰ শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।